বৰ্তমান মই আছোঁ এতিয়া জয়সাগৰৰ পুখুৰী পাৰত থকা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ উদ্যানত আৰু উদ্যানৰ ভিতৰত যাবৰ বাবে ইয়াৰ পৰা টিকেট কাটি ল'লোঁ। ভিতৰ পৰিৱেশটো বৰ্তমান ইমানেই ধুনীয়া, আপোনালোকে আহিলে মনটো ভাল লাগি যাব। I feel like I'm losing my mind. আকৌ সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে এখন সুন্দৰ পাৰ্ক আৰু পাৰ্কখনত এটা সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে সকলো ধৰণৰ সুবিধা আছে। যি মন যায় যেনেকৈ মন যায় সকলো খেলিব পাৰিব। ইয়াত আকৌ সৰু ল'ৰা ছোৱালীয়ে নাও চলাবৰ বাবে ধুনীয়া সুবিধা আছে। মইতো নাও চলাব জানো, কিন্তু আপুনি নাও চলাব জানে নে নাজানে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পৰা অকণমান আগলৈ এতিয়া আমি আহিলোঁ মিউজিয়ামৰ অভিমুখে। ইয়াত এটা সুন্দৰ মিউজিয়াম আছে। বৰটোপত ঠেচি ঠেচি ভৰাব, ইয়াৰ পেছাতে বুলেটটো উৰি যাব। আচ্ছা ইয়াৰ কামটো কৰিছিলে সোণাৰী তিৰু পাহাৰত। ইয়াতে চব থাকে আৰু গন্ধ ফচফৰাছ চচফৰাছ। আচ্ছা এইটো বালিচন্দা চাইনিং ৰক, অলপ চাইন আছে ধৰিব পাৰিছে। এইটো বুজি পাইছোঁ। কোৱাৰ্টছটো মিনাৰেলছটো এইটো লেডাৰ স্লেটছিল আগতে বিখৰিবাত পাইছিলে, তেতিয়া পেষ্টটো ইউজ কৰি খুব আঠাযুক্ত হয়। তলাতলকৰ স্লেটটো যে ৰদ চদ নোহোৱাকৈ ৰৈ আছে মেইনলি এইটো ওপৰতে। এই শুকান ইটাটো আপোনাৰ মৈদামবিলাকৰ তলত ইউজ কৰে। এইখিনি মিক্সি গ্ৰাইণ্ডিং। এইটো হেংদাংৰ পৰা পয়জন আছিল বুলি জনাইছে চেক কৰিবলৈ আহোঁতে। এইটো আপোনাক কি পালে আৰু তাত নৰ্মেল ৰকটো নহয়। হেংদাং ধৰুৱা শিল। আচ্ছা শিল পাত্ৰ। এখন কাৰ্পাই সাত বুলি কয়, ফাটত লগাই লৈ মাৰে কাৰণে। চাইনাৰ যিটো আপোনাৰ হান ডাইনেষ্টি, তেওঁলোকে ৰাজকীয়ভাৱে প্ৰথম বনাইছিলে। আমাৰ ইয়াত চুতীয়াসকলে ইউজ কৰিছিলে। ইয়াৰ মেকানিজিমটো আপোনাৰ বাফেলো বনাব লাগে। এইটো দবাই দিয়ে বেছি। আচ্ছা এইটো কপি আৰু এতিয়া প্লাষ্টিক এডাল ওপৰত নাৰি পাৰ মৰা পাতৰ এতিয়া সালপিৰা চিনি পাইছে চাগে। সালপিৰা কলে জইন নাথাকে, ৰিপেয়াৰিং কৰিছে, বজাৰ চজাৰ মাৰিছে। খুৰাবিলাকত নেচাৰেল পেইন্টটো আছে হেঙুল হাইতালটো। আচ্ছা এইটো বেছি নহয় তেতিয়া জেক ফুটটো ভাত খোৱাটো অলপ ডাঙৰ থাকে। এইটা মিউজিক ইনষ্ট্ৰুমেণ্ট, এইটো অলপ ডিফাৰেঞ্চ হয়। গোপাল আটাৰ যিটো সেইটো কি হয়? গোপাল আটাৰ যিটো কণ্ঠ যে তেওঁলোকে ইউজ কৰে মৃদং। আচ্ছা বাকীকেইটা বস্তু বাৰু সেইকেইটা ধৰিব পাৰি। এইটো আমাৰ যে কয় হাত পুৰুষত নহলগাই কৰিয়ালৈ খীৰাব যায়, এইটোৱে আৰু হাত পুৰুষত নহলগাই কৰিয়ালৈ খীৰাব যায়। গৰু গাখীৰ খীৰাই মানে বেমুৰ পাব। গৰু গাখীৰ খিৰোৱা ন? এই উঠঙাডোখৰ বাঁহটোৰ ভিতৰ ফালে সোমাই থাকে, কোনোবা এটা বাঁহতে বাঢ়ি পেলাই থাকে, বাঢ়ি পেলাই যিটো থাকিব সেইটোৱে কৰিয়া বনিব। অলপ ৰেয়াৰ বেম্বু লাগিব। এখন মেজাৰমেণ্ট দাগাটো নালাগে, তলত কাম চলে। ঘাট থাকে 1 কিলো 7 কিলো 50 গ্ৰাম। কি চিষ্টেমত এটা ৱেইট কৰে? আধা কেজি লাগে ক'লে আধা কেজি ঘাটটোতে ৰছীটো লগাব। আচ্ছা 1 কেজি আধা কেজি এপোৱা লাগে। আধা কেজিত দি থলো মই এতিয়া এই ৰছীডাল পালাটোৰ লগত কানেক্ট থাকিব। তাত মই পটেটোত দি দিলোঁ বোলে নিজে নিজে ইকুৱেল হৈ যাব। ইকুৱেল হৈ গ'লে মানে এইটো আধা কেজি। এইটো কিহৰ বক্স হয়? এই বক্সটো এইটো পেৰা কয়। সাঁচি গছৰ বাকলি গুঠিবিলাক বেয়া নহ'বৰ কাৰণে ভৰাই ৰাখে। আচ্ছা এইটো কাৰ্বি মানুহবিলাকে ৰাইচ দিয়ে উলিয়াই দিয়ে। তিতা লাও খোলা বুজি ডিমা পাইছোঁ। চাও কৰে। এইবোৰত সাজ খাব এবাটি বাটি পইতা ভাত খাব মেলাহি গতি। এইটো হেঙুল হাইতালৰ নেচাৰেল পেইণ্ট, ৰাঙলী শৰাই বুলি কয়। হেঙুল মিনছ ৰেড, হাইতাল মিনছ য়েলো। শিলৰ ভিতৰৰ পৰা ওলাই দিয়ে, চিৰ জীৱন থাকি যাব নাযায় আৰু। আচ্ছা এইটো আকৌ অৰুণাচলৰ যিখিনি ৱাংচু ট্ৰাইবছ তেওঁলোকে ষ্টিকি ৰাইচ বনায়। দেখাত মাটিও যেন নালাগে, মাটিও হয়। এইটো আহোম আহোমৰ যুগৰ ইটা। ইণ্ডিজেনিয়াছ ব্ৰিক্স। এইটো মানে ডাঙৰ ডাঙৰ গাঁত খানে, তাতে বৰাচাউল মাটিমাহ গুৰ শিলিখা শিলচৰ শামুচৰ সংযোগ 25 দিন গেলাই দিয়ে। গেলোৱাৰ পিছত কেলচিয়াম কাৰ্বনটো লেখীয়া ৰাসায়নিক বিক্ৰিয়া ঘটি বস্তুটো প্ৰস্তুত হ'ব। এনেই কৰে 1000 বছৰ, কিন্তু কেলচিয়াম কাৰ্বনেট হোৱাৰ কাৰণে পানী পৰি থাকিলে বস্তুটো ডেমেজ হৈ যায়। সেইকাৰণে মনুমেণ্টবিলাকৰ ৰুফটো মানে খুব ষ্ট্ৰংকৈ বনাইছিলে। মহাভাৰত 70 years old বেংগলী লেংগুৱেজত আছে। এখন বেংগলীৰ ন? ৰাখিছিলে চাগে মহাচোৱা খাই গ'ল আৰু। এইটো ভাঙি ৰজাৰ দিনত নাওটো বনাই ৰুকি ৰুকি 350 মান বছৰ পুৰণি হ'ব। নাকৈডাখন আপোনাৰ 4 ফুট মান দীঘল হয়। লাগি থাকিলে এই ফুটাটোতে গা কাপোৰটো বান্ধি ঘূৰাই মানে শত্ৰু যাতে ওচৰত আহিব নোৱাৰে। 6-8 ফুট ডিষ্টেঞ্চৰ যাতে মানুহ এটা কাটিব পাৰে। সম্পূৰ্ণ ছেফটো আছে তাত চব। ঠিক আছে। এইবিলাক মাটি খানতে ওলাইছে। এইখিনি ক'ৰ হয়? ক'ৰ পৰা? শিৱসাগৰতে পাইছে। শিৱসাগৰৰ ন? এজনে প্ৰিজাৰ্ভ কৰি ৰাখিছিলে। আচ্ছা শিৱসাগৰ মানে এইটো চৰাইদেউৰ হেৰি নে? আমাৰ শিৱসাগৰ ক'ৰ পৰা আহি কৰা? প্ৰিজাৰ্ভ কৰি ৰাখিছিলে প্ৰফুল্ল চন্দ্ৰ গগৈ বুলি এজনে। তেওঁৱে ডনাৰ, তেওঁ ইয়াতে পোৱা বুলি জনাইছে। আচ্ছা এইটোৱে থোকা বম বম গম পাইছোঁ। এইটো ধূপজোৱা নলিছে। আগতে আমাৰ পেটৰ বিষ হ'লে যিটো চাকি এগছ লগাই নাইট বহুৱাই দিয়ে, আচ্ছা বিষটো নিৰাময় কৰে, কিবা ৰিজন থাকে। এইটো ব্ৰিটিছৰ দিনৰ লেম্পটো, হাৰিকেনৰ লেম্পটাৰ্ড, মেড ইন জাৰ্মানী। ইণ্ডিয়াই কপি কৰিছিলে আৰু অলপ চলপ। এইখিনি মাটি খানো 15th century। আচ্ছা শংকৰ নাটখন আছে, ৰুক্মিণী শৰণ, নিদান মেডিচিনৰ ওপৰত যিখিনি থাকে। মানে পুথি গোটেইকেইখন পুথি হয় আচলতে। সাঁচি গছৰ বাকলি। আচ্ছা এইকেইটা ৱাটাৰ পাইপ। এতিয়াহে ধৰক PVC প্লাষ্টিক ফাইবাৰ। আচ্ছা চকেট টাইপ চিটোৰ লগত এইটো খাপ খাই পানী পঠিয়ায়।
এতিয়াও এইটো কিহেৰে হয় এইটো চনচুৰুকি হিলছন হামচুন বেছি দিয়ে অ এতিয়াও জয়সাগৰী মেইন টেংকৰ পৰা তলাতল ঘৰ ৰাইট লেফ্টত যিবোৰ পুখুৰী আছে এইটো পাইপেৰে পানী গৈ আছে আচ্ছা তেওঁলোকৰ কাৰিকৰসকলৰ আমলি চেফটো আছে ভিতৰত হুম হুম হুম। মানে মুখা ইনফৰ মিউজিয়ামটো কৰিছে আৰু ফকাৰ্ট এইবোৰ ইয়াৰ পৰা ক'ৰ পৰা কালেকশ্যন কৰা এইখিনি শিৱসাগৰ আৰ্টিষ্ট সুজিত বৰুৱা বুলি এজনে কৰিছে আচ্ছা এইটো আপোনাৰ দৈত্য গুৰু শুক্ৰাচাৰ্যক দেখুৱাইছে হুম হুম এইটো তেনেকুৱা কংসৰ আছে আমাৰ সেনাপতিটো আচ্ছা কালিয়ানাথ প্ৰহ্লাদ হুম হুম এইটো চিনি পাইছে সেইটো বুজি পাইছোঁ আমাৰ ৰামশ্ৰী জামৱন্ত বিয়ে হুম হুম যাবন্ত জামুবানৰ সুবৰ্ণখা সুবাসু নৰকাসুৰ আকাশৰ ৰজা তাৰকাসুৰ হুম এইটো নৰসিংহ মাজত নৃসিংহমুৰাৰী আচ্ছা মাজুলী চামগুৰি সত্ৰৰ ফেমাছ হুম 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 এয়া গৰুড কৃষ্ণ হনুমান এইটো চব বনাই এখন ফাৰ্ষ্ট বেম্বো পৰা কৰিব তাৰপিছত প্ৰথম কাপোৰ দিব তাৰ ওপৰতে কালাৰ আৰু প্লেটো ৰ'দত শুকুৱাই পেইণ্ট কৰিব মৰাপাটৰ পৰা চুলি বনাব হুম হুম এইটো পহিলা কয় বহুত অৰ্থাৎ লগাই আগতে বৰশী পোহা লগাই হুম এতিয়া নাপায় কাৰণে ঠাণ্ডা ইউজ কৰে নাকবিলাক চেপ দিয়ে মোহিনী পুতলা হুম কুম্ভকৰ্ণ এতিয়া জাগি আছে আৰু এতিয়া বৰ্তমান চলি আছে এওঁলোকৰ অভিনয় এটা ফচিল চেডিমেণ্টাৰী হ'ব ঢেকীয়াজুলিতে কিবা কাজটো থাকি গ'ল হুম হুম এইটো ৰকাট স্কালচাৰটো আহোম যুগৰ স্কালচাৰবিলাক যদি চাই দুটা টাইপছত দেখিব টেৰাকটাটো আনাদাৰ ৰকাটৰ এইটোৱে কৰা শিলত কটা ফুল হুম এইটো আইৰণ অ'ৰ কৰাল এইটো কি হয় কৈছিলোঁ আপোনাক গেলাই বুলি আচ্ছা আচ্ছা হুম হুম তাৰপাছতে ইণ্ডিজিনিয়াছ ব্ৰিক্সটো কৰে হুম হুম এইটো আপোনাৰ আইৰণ অ'ৰ ৰ মেটেলছ এইটোকে গলাই গলাই কেনন কৰিব আচ্ছা আহোমৰ খেলত দিয়া নচচা হলত দিয়া কৈছে খেল নালে খুচি খুচি ভৰাই দিব টৰ্চাৰ কৰিব এনেকুৱাকে বনাইছিলে কাটিব পাৰে বনাব পাৰে বথা কৰিব পাৰে খুব কৌশলগতভাৱে কৰিছিলে এইটো পানী শিলৈ কয় তেতিয়া নেভিখিনিয়ে নাও যাওঁতে লগত লৈ যাব লাগিব ইণ্ডিয়াৰ সৰ্বাধিকতো ৰাজস্থানত আছে জয়মান কয় এইটোৱে 22 মাইল ডিষ্টেঞ্চ আহে এফালে গান পাদৰ টেচি ভৰাব ফুটা থাকে সন্ধিয়া লগাই জুই লগাই দিব খাৰৰ পেচাব বুলেটটো উৰি যাব আচ্ছা এইটো পানী এইটো বৰটোপ মোগলৰ বৰটোপ হয় চেডিমেণ্টাৰী ৰক সাংস্কৃতিক গুণজ পৰা বগুৰাই দিব আহোমৰটো সৰু হয় মোগলৰটো ডাঙৰ হয় আৰু ডেকাখিনি মোগল আহোমৰ ষ্ট্ৰেট থাকে এখন আহোমৰ গান আৰু আহোমৰ গাত লাগি থাকে আহোমৰ মোগলৰটো বেকা থাকে এখন আপোনাৰ নাকৈদা কয় এই ফুটাটোতে গাৰ কাপোৰটো বান্ধে আৰু ঘূৰাই থাকে কৈছিলোঁ যে আপোনাক তাত যিটো ভাগি গ'ল ইয়াৰ চেপটো আছে সম্পূৰ্ণ আৰু এখন পুনৰ পানীত চোৱা কানেক্টটো লাগি আছে আচ্ছা এইখিনি এনেকুৱাকৈ বনাইছিলে এবাৰ সোমালে সহজে ওলাই নাহে আৰু চেপটো নাৰীবোৰ উভতি আনিব হুম হুম এইখিনি ক'ৰ পৰা কালেকশ্যন কৰা হৈছে এতিয়া এই গোটেই সেইখিনি তেওঁ ৰাখিছে আচলতে এইখিনি টেৰাকটাখিনি হুম হুম এইটো আপোনাৰ ৰিলিফ স্কালচাৰ পাতটো চেপ দি বনাই পাত চিত্ৰ শিৱসাগৰ যদি শিৱদৌলটো চাই কৰদৌলটো লিখাকে দেখিব দেৱীদৌল জিকা হেৰিয়া এইটো চেপত কৰি দিলে নেচাৰেল ডিজাষ্টাৰ মনুমেণ্টটো পটককৈ গিৰাব নোৱাৰে তেতিয়া টেকন'লজি ইয়াৰ এটা বেৰৰ ডাঠেই আপোনাৰ 15 ফুট ডাঠ সেইকাৰণে তাপটো সহজে সোমাব নোৱাৰে ভিতৰটো মানে ঠাণ্ডা হৈ থাকে আচ্ছা 15 ফুট ডাঠ থাকে ন তলাতলৰ ফ্ৰণ্টত যিবোৰ কেনন আছে যে আপোনাৰ ইয়াৰ 500 গুলি সোমাই যাব কণ্টিনিউ হৈ থাকিব আচ্ছা ব্লাষ্ট নহয় বহুত ঠাণ্ডা লাগিলে পৰি যাব বৰটোপ ইয়াখিনি মুছলমান হৈছে সুস্থ হৈ আছে আৰু এওঁ সুস্থ হৈ আছে ন এওঁ ঘৰ ক'ত হয় এতিয়া তলাতলৰ ফ্ৰণ্টতে কিবা প্ৰহৰাডা আলি নেকি পহাৰদা আলি পহাৰদা আলি ওচৰত গম পাওঁ বুজি পাইছোঁ এইটো আপোনাৰ আচৰিখিনি ঘোঁৰা যাওঁতে লগত নিব লাগিব এইটো বৰশিল আৰু তাত থকা পানীশিল হয় ন আহোমৰ প্ৰশাসনিক ব্যৱস্থাটো আপোনাৰ 4-5টা ভাগত ভাগ কৰিছিলে প্ৰথম পদাতিকে আছিলে আচ্ছা চিহাবুদ্দিন তালিছে অসমৰ এটা টোপালি কেতিয়া লিখিছে আহোমৰ বোলে এজন পদাতিখণ্ড মোগলৰ ডজন পাছ কৰিব পাৰিছিল আলাগৰ ৰুমত মৰিছে আৰু তাৰপিছতে নেভি আছিলে তাৰপিছতে অচৰৈখিনি আৰু এনেকৈ 4-5টা ভাগত আচ্ছা এইটো অচৰৈখিনি নিব লাগিব আচ্ছা এইটো পইণ্ট চিভিলাইজেশ্যন ৰিপাব্লিক ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ প্ৰথম এইটোৰ পৰা দেখাই গৈছে আমাৰ যে কয় ফুটা কৰি এটাও হাতত নাই ফুটা কৰি লোৱেষ্ট ভেলু লাগিলে এটকা চবচে বেষ্ট হয় পুনৰ যিটো এটকা হৈছিলে 1 অনা 2 অনা কিন্তু 1947 এইকেইটা ৰিপাব্লিক ইণ্ডিয়াৰ কইনছ হয় কিন্তু ব্ৰিটিছ নেশ্যনেলত বনোৱা ইণ্ডিয়াৰ 47ত কটাও মেচিন ইণ্ডিয়াৰ মিনটো ধৰক বম্বে কলকাতা নয়ডা হায়দৰাবাদত কৰে লাৰ্জেষ্ট কলকাতাতে হয় তো ডেট মিন চব দেখাই আছে কিন্তু ইয়াৰ অৰিজিনটো আপোনাৰ লাইব্ৰেৰিয়ানসকলে কৰিছিলে 650 BC এনচিয়েণ্ট গ্ৰীক কচিয়াছ ৰজা আছিল আহোমৰ জয়ধ্বজ সিংহৰ দিনৰ পৰা চলিছে তেনেকৈ ডেট মিন গোটেইখিনি দেখাই আছে ন এইখিনি আফটাৰ হুছেইন বুলি এজনে কৰিছে শিৱসাগৰ আফটাৰ হুছেইন তেখেতৰ সংগ্ৰহালয় কৰা হৈছে এইটো 20 টকা 22 চনত এবাৰ ওলালে প্ৰডাকশ্যনটো বন্ধ কৰি দিলে 50 পইচাটো 1/2 দেখাইছে অলপ ইউনিককে তেনেকৈ আপোনাৰ 25 পইচা 1/4
এইটো 20 পইচা ব্ৰঞ্জ কৰিছিলে কিছুমান এলুমিনিয়াম মেগনেছিয়াম মেটেলছত এইকেইটা পাইছিলে নেকি সেইটো পাইছোঁ সেইটো দিন পালোঁ 10 পইচা 3 পইচা 1 নয়া পইচাটোলৈকে আছে আমি আচ্ছা এইখিনি লিমিটেড এডিশ্যন কৰিছে স্পেচিয়েল যিবিলাক অকেজনত বনাই ওৱান টাইমে কৰে ফাৰ্ষ্ট কৰিছিলে 25 ইয়াৰ্ছ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ডে কাৰণে সিলভাৰ লেটেষ্ট 75 আজাদী কা অমৃত মহোৎসৱ 64 to 21 যিমানখিনি গ'লে গোটেইখিনি আছে তেনেকৈ আপোনাৰ ইণ্ডিয়ান পোষ্টেলৰ 150 বাৰ্থ চেঞ্চুৰী গ্ৰীণ ৰিভলিউশ্যন ফিচাৰী ফুড চফৰ এইখিনি ৰজাদিনীয়া কলেজ অলপ চলপ দুই এটা ৰেয়াৰ কলেজ এতে অক্টাগনেল চেপৰ যিবোৰ আছে সব আহোমৰ সিলভাৰ এটো প্ৰবৰ্তন ঘৰ ৰংঘৰ মালিকৰ ধৰ এইখিনি বিফৰ ক্ৰাইষ্ট এনসেন্ট ইণ্ডিয়া মৌৰ্য ডাইনেষ্টি অশোকৰ দিনৰ সাইজলেছ হয় হ্যান্ডমেড কাৰণে এটো পৰমাৰ ডাইনেষ্টি ৰাজপুত সকলৰ এটো কুশসকলৰ নাৰায়ণী মুদ্ৰা এইখিনি মোগল কইন্স এইকিটা আহোমৰ আৰআৰগিটা ৰাজস্ব চিহ্ন অলপ চলপ দুই এটা ৰেয়াৰ হৈ গৈছে কি তথাপিতো বহুত বছৰ পুৰণা প্ৰায় 27 বছৰ পুৰণি 2700 বছৰ পুৰণি মুদ্ৰা এতিয়া মিউজিয়ামত এইবিলাক মডেল কৰিছে এইটো এজিটি চলাফলৰ প্ৰথম অৱস্থাটো দেখুৱাইছে এতিয়া দেখা নাপায় প্ৰথম অৱস্থাটো এনেকৈ আছিল আচ্ছা আহোমৰ এতিয়া সৰ্ববৃহৎ আৰু গানবিতে ইয়াতে নোৱাৰ কাৰণে মিনিটি 3খন দুৱাৰ ৰংঘৰৰ যদি এখন দুৱাৰ অতিথি আহিব বৰদুৱাৰ ৰজা যাব উচ্চপদস্থ বিষয়া যাব বৰদুৱাৰ গোলাগনে পানী দুৱাৰ মহিলা চহিলা ধুবি চুবি যাব সবৰে এন্ট্ৰি মানে তেতিয়া বেলেগ বেলেগ য'ত টিকেট কাউণ্টাৰ বহি আছে তাত এখন দুৱাৰ আছিলে মনগুছা দুৱাৰ মানুহজনৰ মন বাছি দিব কেনেকুৱা প্ৰকৃতি হয় পূৰ্ব মিত্ৰ চাইকে ভিতৰলৈ যাবলৈ অনুমতি দিব এতিয়া ধৰক মেটেল ডিটেক্টৰ এখন ৰয়েল কোৰ্ট এটোকে ন্যায়বিধানৰ বিচাৰচৰা কৰে ন্যায়বিধান মানে হেতু সময়ৰ জুডিশিয়েল চিফ জাস্টিস তলৰখন জেল কোটাহাল মেকুৰী ঘৰ তাতে ব্লেক পেন্থা থাকিব সলজাৰ তাতে তসাকুৰি মানটো এটো মেকুৰী ঘৰ আছে মেটাৰনিটি লেবাৰ তাৰ এখন পুৰনগাত লাগিছে লেবাৰ নৱজাতক আদৰণি জনাব তাৰ বেকত যিটো ফৰেষ্ট এৰিয়ালৈকে তাত এখন আগতে প্ৰকাণ্ড বেজ আছে মেডিচিন বনাব ফাৰ্মাসি এটা খবৰচৰা কনফাৰেন্স হ'ল উপকৃতি দেখা নাপায় মানে মুৱামুৰি মাছ ইউনিভাৰ্সিটিৰ ভিডিঅ'খনে জ্বলাই পেলালে সফা গছৰ ফুটাৰে কৰিছিল সেইকাৰণে তাত উঠিবলৈ ৰামমোহন সিংহ দেখাব লাষ্টতো ৰজা কৰিলে ইণ্টাৰেষ্টিংলি ৰজা পায়খানাটো এইখিনি মানুহে ধৰিব লগা হৈছিল যিখিনি দায়িত্বত আছিলে গু ধৰা বৰুৱা এতিয়া বৰুৱা লিখে কাইলৈ কি খাব পায়খানাটো চাই ৰজাক খাদ্য দিব ডাইজেষ্ট হৈছে নে নাই ধৰক ৰাছিয়াৰ এতিয়া ব্লাড নিউট্ৰিনৰ ক্ষেত্ৰত কৰে ঠিক তেনেকৈ ৰজাৰ খাদ্যটো তেওঁ তেতিয়া লেবৰেটৰী টেকনিচিয়ান ঠিক তেনেকৈ ৰজাৰ খাদ্যটো এইখিনি মানুহে টেষ্ট কৰিব লাইভ কৰি বৰুৱা মেটেকাৰ কোন আছে বিচি দিয়াৰ সম্ভাৱনা থাকিব পাৰে তাৰপিছতে ৰজাৰ গঠন কৰিব তাৰ আগলৈ আছিলে চাংমাই ৰান্ধনি হাল প্ৰতিটা দেশৰ হৈ গ'ল যিখিনি আমাৰ চাংমাই ৰান্ধনি খেল আচ্ছা ৰজাৰ কাৰণে তো খাদ্য বনোৱা সেইটো সময়ত ইমান সহজ বিষয় নাছিল বেয়া হ'লে কাটি পেলাব পাৰে তেওঁলোকে তেতিয়া হয়তো চিপ কুকৰ লিখা কাম কৰিছিলে সেই কাৰণেই তাত 7 স্কয়াৰ বিল্ডিং গোটেই ঘৰটো নহয় মানে তাৰে তিনিটা মহল মাটি তলত চিক্ৰেট টানালৰ কাৰণে কৰিছিলে ইয়াৰ পৰা ডিপৰিবা যাব 3 কিলোমিটাৰ আনাদাটো গাঁও ৰয়েল প্লেচ 16 কিলোমিটাৰ হেতু আমি 1826 ৰ সময়লৈ গুচি যাব লাগিব গোমধৰ পৰা আৰু কুইলি ফুকনে ব্ৰিটিছৰ খাৰঘৰ তলাতল ঘৰটোৰ গৈ জুই দিছিলে কিন্তু ব্ৰিটিছ প্ৰশাসনে কথাটো গম পাই তেওঁলোকক ফলো কৰোঁতে চিক্ৰেট টানেল দি তেওঁলোক পলাই দিছিলে কিন্তু ব্ৰিটিছৰ কিছুমান মানুহ গৈ থাকিব নোৱাৰিলে সেইকাৰণে ব্ৰিটিছ প্ৰশাসনে তেতিয়াই বন্ধ কৰি পেলালে এতিয়া কিতাপৰ মাজতে সীমাবদ্ধ আছে কিন্তু আৰ্কিঅলজি ডিপাৰ্টমেণ্টে লিখি দিছে লিখা বিদেশবিলাকৰ কথা কৈ থাকে চেজপুৰ প্ৰজেক্টৰ ধৰক অক্সিজেন পালে জ্বলি যায় তলৰ ৰুমবিলাকত ঘূৰাঘাত আছিলে মনটো থোৱা ঘৰ বিষাক্ত হকা পুনৰাষ্ট্ৰীয় বুলি এইটো চলিব তাতে মিলি দিব চবৰে পানিছমেণ্ট বেলেগ বেলেগ তলত দুৱাৰবিলাক যদি চাই একেটা লাইনত যে পুলি পুলি সেইফালেকে গৈ আছে তেনেকুৱা দেখায় 4খনমান যোৱাৰ পাছত আকৌ ৱালৰ ভিতৰত এক্সট্ৰাকে জেগাত থাকে তেতিয়া আপোনাৰ নাম তত্ত্ববিলাক এটা বস্তু ফলো কৰিছিলে যেনেকৈ আমাৰ এতিয়া বাস্তুশাস্ত্ৰমতে ঘৰ দুৱাৰবিলাক একেটা লাইনত কৰিব নালাগে এতিয়া নাম তত্ত্বমতে ঘৰটো কমপ্লিট কৰিছিলে এনেকৈ কাৰণে কিছুমান যদি আপুনি কি হৈ যায় কিছুমান বহি যাব লাগে এখন দুৱাৰ লগত সিখন দুৱাৰ লেভেল নিমিলে ধনুষ্টৰ কাৰণে যদি 5 এটা কোনো লেভেল বনাব নোৱাৰে সেইটো আকৌ শিৱতীৰ্থ লগাই এনে শিৱ মন্দিৰ বনাই পেলালে প্ৰকৃততে শিৱতীৰ্থ নাছিলে কাৰণ শিৱসাগৰ যদি শিৱতীৰ্থ চাওঁ দুৱাৰখন ওপৰত আছে ইয়াত দুৱাৰখন কুলদিত আছে কুলদিতত আকৌ হিন্দু ৰাষ্ট্ৰৰ মতে শিৱ আৰাধনা নকৰে আত্মধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে শিৱতীৰ্থ স্থান কৰিলে সেইটো অক্টাগনেল চেপটো আছে আপোনাৰ অক্টাগনেল চেপটো প্ৰকৃততে আহোমৰ নাছিল কিন্তু বৌদ্ধৰহে এটা শিৱগণৰ প্ৰতীক চাইনিজ লেংগুৱেজ কেৰিয়ান কয় তেওঁলোকৰ বাস্তৱতাৰ প্ৰতীক আছিল হয়তো তেওঁলোকে মেঘ বিপাদলত সহায় কৰিব নাছিলে তাৰে কাষত যিটো পুখুৰী দেখে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ৰেলিং লগাই ৰাখিছে এতিয়া বৰ্তমান আছে ৰজাই মানে তাতে পানী খাইছিলে অন্য মানুহ তাত কৰিব নোৱাৰিছিলে কিন্তু মুৱামুৰি মাছ ৰিভলিউচনৰ সময়ছোৱাত ৰজাঘৰীয়া গোটেই ধনবিলাক সেই পুখুৰীটোতে পেলাই মানুহবিলাক গুচি গৈছিল পাছত বোলে স্থানীয় মানুহে তাত জাকৈ মাৰি বন্ধ কৰিছিলে সেইকাৰণে হিষ্টৰিয়ানসকলে এইটো সোণতোলা পুখুৰী বুলি লিখে গোলাঘৰ খাৰঘৰীয়া খাৰ বনাব ভিডিঅ' ফাইলিং কৰিব ডিষ্টেঞ্চ মেইনটেইন কৰি বনাইছিলে ব্লাষ্ট সম্ভাৱনা থাকিব পাৰে এইটো মানে তেতিয়াৰ দিছপুৰ ছেক্ৰেটাৰীয়েট
গোটেই নৰ্থ ইষ্টৰ পৰিচালনা স্থলী আটকধুনীয়াকৈ চব কৰি দিছে চব আছিলে আৰু ইয়াতে এইটো আমাৰ এজন মেইন আৰ্কিটেক্ট তেখেতৰ অটোবায়োগ্ৰাফি ইয়াৰ হিষ্ট্ৰীটো অলপ হাতেৰে দীঘলীয়া নুচুব ঘনশ্যাম ঘৰ তেওঁ বাঙালী মুছলমান আছিলে কোচবিহাৰৰ ৰুদ্ৰসিংহই লৈ আনিছিলে 1696 to 1714 সময়ছোৱাত মানে ৰংপুৰ নগৰ ৰুদ্ৰসিংহই ৰাজত্ব কৰিছিলে তেখেতে আহিয়ে গোটেই ৰংপুৰ নগৰখনক সুন্দৰকৈ ইটাৰে সজাব বিচাৰিছিলে তেতিয়া যিহেতু ইটাৰ কাম জনা মানুহ নাছিলে সেইটো কাৰণে এখেতক বাঙালী মুছলমান কোচবিহাৰৰ পৰা লৈ আনিছিলে এখেতে আহি কামটো যেতিয়া কৰিছিলে ৰজাই কামৰ বিনিময়ত উচিত প্ৰাপ্য দি দিছিলে এক্সিডেণ্টলি তেওঁ কি কৰিলে আহোমৰ প্ৰজাসকলৰ বিৱৰণ থকা মেপ এটা মনুমেণ্টবিলাকৰ ডিজাইন চিক্ৰেট তাত পৰ্যন্ত মেপ পাকাই লাগিছে হয়তো এইখন মেপটোৱে মনুমেণ্টবিলাক সজাবৰ কাৰণে প্ৰস্তুত কৰিলে মেপো হ'ব পাৰে বা দুৰ্ভাগ্যবশতঃ ক্ষেত্ৰত যাব পাৰে কিন্তু ৰজাই সন্দেহ কৰিলে তুমি মেপটো মোগলক দি আহোমৰ কিবা বিঘিনি ঘটাব চেষ্টা কৰিছে সেইটো সন্দেহত তেখেতক বন্দী কৰি দিছিলে যদিও বন্দী কৰিছিলে তলাতলৰ পৰা ফুটাহাল দিয়া নাছিলে সেই ঠাইডোখৰতে মানে এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মানে নজৰবন্দী কৰি ৰাখিছিলে যদিও এডৱাৰ্ড গেটে হিষ্ট্ৰী অফ আছামত মাৰি পেলালে বুলি লিখিছে 600 বছৰ ৰাজত্ব কৰা এটা ডাইনেষ্টি চবক লগত লৈ যিহেতু কাম কৰিছিলে মাৰি পেলালে বুলি একেষাৰে কৈ দিব নোৱাৰে তেওঁক এটা সন্মানে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত নজৰবন্দী কৰি ৰাখিছে ইফালে তেওঁ নজৰবন্দী কৰি ৰখা ঘৰটো আছে বন্দিত্ব সময়ছোৱাত তেখেতে কি কৰিব মানে এই ঘৰটো বনাই আছিলে এইটো তেখেতৰ অটোবায়োগ্ৰাফি এনেকৈ হয় ইয়াৰ ঘৰটো যদি চাই ইছলামিক আৰ্কিটেকচাৰ ইয়াত ৰামায়ণৰ ষ্টৰী বান্দৰৰ কেইটামান দৃশ্য দেখিক হৈছে দুইটা ডাঙৰ প্ৰভাৱ পৰিছে মেইনলি ঘৰটো তাত উত্তৰা দক্ষিণে আছে তেনেকৈ থাকিলে আকৌ ইছলামিকসকলে তেওঁলোকৰ মৃতকক কবৰত দখল দিয়ে সেইকাৰণে এইটো তেখেতৰ সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰি মছজিদৰ যিটো প্ৰে হাউচ মেহৰাবটোৰ ভিতৰৰ ভাগত গোটেইটো আছে এইটো প্ৰে হাউচো হয় তাত এটা মোগল এম্পায়াৰৰ শ্বাহজাহানৰ স্কাল্পচাৰ আছে প্ৰয়োজন নাছিলে শ্বাহজাহানৰ স্কাল্পচাৰটো ডেপিক কৰিবৰ কাৰণে ৰুদ্ৰসিংহ পাৰিলে বা অন্য ৰজা পাৰিলে হয় সেইটোৰ পৰা গম পোৱা গৈছে তেওঁ যিহেতু ইছলামিক আছিলে গতিকে তেওঁ আগবৰ্ষত জীৱনটো সেই স্কাল্পচাৰটোৱে প্ৰতিনিধিত্ব কৰিছিলে এই ফ্লোৰেল মটিভ স্কাল্পচাৰবিলাক যদি চাই অসমীয়া সেইপিনে যিটো তাত কাপোৰত কেৰু যিটো থ্ৰিয়াত ইউজ কৰিছিলে তাৰ যিটো এছিমিলেশ্যন সেইটো মানে এইবিলাকৰ পৰা ফুটি উঠে ইয়াৰ ৰুফটো আকৌ উল্টা নাওখনৰ চেপটোত আছে তেতিয়া যিহেতু স্থলপথৰ ব্যৱস্থা নাছিলে জলপথে আহিবৰ কাৰণে মেইনলি নৌকা ব্যৱহাৰ কৰিছিলে সৌন্দৰ্য বৰ্ধনৰ কাৰণে নৌকাৰ ডিজাইন উপস্থাপন কৰিছে আঠচালাকৈ এইটো বংগীয় লেংগুৱেজত আঠখন চাদত থকাৰ কাৰণে অসমৰ এইটোৱে ধৰক একমাত্ৰ টেৰাকটা ব্ৰিক্স টেম্পল আৰু তেওঁ যাবলৈ নোৱাৰে কাৰণে গোটেই জীৱনটো কালজয়ী কৰিবৰ কাৰণে ঘৰটো বনাইছে সিফালে এণ্ট্ৰেঞ্চটো আছে আপোনালোকৰ খিৰিকীখনে আপুনি চাবই পাৰিব এখন এণ্ট্ৰেঞ্চখন এইটো ডিমৰি মাৰটো গৈ মানে দিখৌ নদীত পৰিছে তেওঁলোকৰ যাতায়াত কৰিবলৈ সুচল হয় আৰু এই দদত ঠাইবিলাকতে নাওবিলাক ৰাখে আৰু তালৈ যদি আমি যাওঁগে এই জয়সাগৰ মেইন টেংকটোৰ যদি ৱাটাৰ লেভেলটো চাওঁ প্ৰায় 14 ফিট এখন গ্ৰাউণ্ড লেভেল 14 ফিট ওপৰত পানী আছে এইটো অদ্ভুত টেকনলজি আৰু সেইকাৰণে পুখুৰীৰ পানী কেতিয়াও শুকাই নাযায় কিয় সেইটো কাৰণে আৰু তাৰ যিটো নাগমাৰি ব্যৱহাৰ কৰে সেইটো কাৰণে মিউজিয়ামৰ পৰা ওলাই আমি আহিলোঁ কালচাৰেল প্ৰগ্ৰেমৰ ফালে আৰু এইফালে আহি দেখিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়াকৈ সজাইছে সকলো দেখি মনটো ভাল লাগি গ'ল Is everybody in the world blind? Please Lord give me a sign I feel like I'm losing my mind Is everybody in the world blind? Please Lord give me a sign I wanna be ইয়াত এটা ধুনীয়া খেৰৰ ঘৰ বনাই থৈছে আৰু লগতে ইয়াৰ চাইডে চাইডে আছে ফটো মাৰিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া জেগা আৰু ইয়াৰ পৰা অকণমান আগলৈ গ'লে আমি পাম এখন বিহুৰ মঞ্চ যিহেতু তাত সকলো ধৰণৰ বিহু গায় আমাৰ অসমীয়া মিচিং বড়ো সকলোৰে বিহু গায় আৰু বিহুৰ এখন ধুনীয়া মঞ্চ হয় আৰু তাত এতিয়া বিহু গাই আছে বৰ্তমান আৰু আমি তালৈকে গৈ আছোঁ আৰু বলক একেলগে বিহু চাওঁ সুন্দৰ এখন মঞ্চত
প্রকৃতির বুকুল এই বসন্ত আহিলে তুমি থেকে Casi aquí Leoy Esto tema aquí
শুনেছো তোমার ঘৰতে দিব সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।